আপোনালোক সবকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্লগিং উইথ প্ৰিন্সি। তো আজি মই যাম মোৰ সবতছে প্ৰিয় জেগা অগ্নিগড়লৈ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো এতিয়া যাওঁ বলক অগ্নিগড়লৈ। আমি পালোহি ইতিহাস প্ৰসিদ্ধ অগ্নিগড়। ইয়াৰ পৰা বহুত ষ্টেপ আছে। তেজপুৰলৈ মানুহ আহিলে অগ্নিগড় নোচোৱাকৈ ক'লৈকো নাযায়। আপোনালোকে যদি আহে অগ্নিগড় নিশ্চয় চাই যাব। এয়া উষাৰ সখীয়েকহঁতৰ মূৰ্তি চাব পাৰে আপোনালোকে। বহুত ধুনীয়া। এইপিনে আপুনি চাওক পাহাৰ, ভিতৰত আৰু ধুনীয়া ধুনীয়া বহুত কিবা কিবি আছে, দেখাই যাম আপোনালোকক। সেয়া আপোনালোকে চাব পাৰে ওপৰত শিৱ আছে, বহুত তললৈ আছে। চাব পাৰে গছ চবফালে। এখন সৰু পাৰ্ক আছে। ফাইনেলি আমি ওপৰ পালোহি। গ্ৰীনাৰী চবতে, গছ বন চাব পাৰে আপুনি। ওপৰত অশোক চক্ৰটো আছে, অশোক চক্ৰ। এয়া ঊষা আৰু চিত্ৰলেখাৰ ষ্টেচু এটা বহুত ধুনীয়াকৈ বনাই থৈ দিছে, আপোনালোকে চাব পাৰে। তলত এয়া পানী, ইপিনৰ পৰা পানী আহি আছে, ফুল অলপ চলপ পৰি আছে, দেখিছে। সেয়া আপোনালোকে চাব পাৰে। আৰু ওপৰত যাম আমি, আপোনালোকে চাব পাৰে। এয়া ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ আৰু অগ্নিগড়ৰ মনোৰম দৃশ্য চাওক আপোনালোকে। বলক এতিয়া আমি তললৈ যাওঁ। তলত আৰু বহুতো বস্তু আছে চাবলৈ, বলক। ইয়াৰ পৰা আপোনাৰ গোটেই তেজপুৰখন দেখা পায়, বহুত ধুনীয়া। আপোনালোকে চাওক, বহুত ধুনীয়া। আপোনালোকে চাব পাৰে হৰিহৰৰ যুদ্ধ কৃষ্ণ আৰু শিৱৰ মাজত। অনিৰুদ্ধক উদ্ধাৰ কৰিব আহি ঊষা আছিল বান ৰজাৰ জীয়েক, আৰু চিত্ৰলেখা আছিল ঊষাৰ সখীয়েক। আৰু ঊষাই সপোনত দেখিলে যে অনিৰুদ্ধক বিয়া কৰোৱা, সেইটো কাৰণে চিত্ৰলেখাই অনিৰুদ্ধক চুৰ কৰি আনিছিল। আৰু বান ৰজাই ঊষাক অনিৰুদ্ধলৈ বিয়া নিদিওঁ ক'লে বাবে সেইটো কাৰণে বন্দী কৰি ৰাখিছিল অনিৰুদ্ধক বান ৰজাই। আৰু কৃষ্ণই উদ্ধাৰ কৰিব আহি বান ৰজা আছিল শিৱৰ ভক্ত, আৰু শিৱ আৰু কৃষ্ণৰ এয়া যুদ্ধ লাগিছিল, আৰু তাকে ব্ৰহ্মাদেৱে ৰখিছে। ইয়াকে কয় হৰিহৰৰ যুদ্ধ। আপোনালোকে চাব পাৰে, ইয়াতে লিখা আছে হৰিহৰৰ যুদ্ধ। বহুত মনোৰম যুদ্ধ এয়া আপোনালোকে চাব পাৰে দৃশ্য। এইপিনে শিৱ, এইপিনে ব্ৰহ্মা, এইপিনে কৃষ্ণ। এয়া অনিৰুদ্ধক বান ৰজাই বন্দী কৰি ৰাখিছে। এইপিনৰ পৰা আপোনালোকে চাব পাৰে, ভালকৈ বন্দী কৰিছে। এয়া চাওক, ৰ'দটো বহুত বেয়াকৈ পৰি আছে, ভালকৈ চাওক তথাপিও। এয়া ঊষাই গন্ধৰ্বক বিয়া কৰাইছে। সেয়া গন্ধৰ্বৰ কথা মতে বিয়া কৰাইছে ঊষাই, লগত সখীয়েক চিত্ৰলেখা। আপোনালোকে চাব পাৰে মাছৰুমছ, তলত এটা ভেকুলী আছে, সেইপিনে এটা ভেকুলী। ইয়াতে মানুহবোৰ বহে অলপ। এয়া আপোনালোকে চাব পাৰে শিৱ, বান ৰজাই পূজা কৰি আছে শিৱক। শিৱই বাঘৰ ছাল পিন্ধি আছে, সেয়া বাঘ তলত, লগত ত্ৰিশূল, ডম্বৰু, সাপ। তাৰপিছত এইপিনে গণেশ আছে, এয়া আপোনালোকে চাব পাৰে। তলত পানী আছে, কিন্তু পানীটো ভাল নহয়।
বানৰজাই পূজা কৰি আছে শিৱ। সেয়াই আছিল অগ্নিগড়। এয়াই মূৰ্তি বৰ মানে ভাল আৰু মনোৰম ঠাই। মোৰ বহুতে ভাল লাগে, মোৰ প্ৰিয় জেগা। আপোনালোকে নিশ্চয় ভাল পাব। তেজপুৰলৈ আহিলে অগ্নিগড়ত সোমাবই। আপোনালোকে যদি তেজপুৰ আহি পেলাই অগ্নিগড় নাচায় তেতিয়াহ'লে আপোনালোকৰ ভ্ৰমণটো আধৰুৱা হৈ যাব। সেইকাৰণে আহিবই। আৰু বহুত ধুনীয়া ঠাইটো, ঠাণ্ডা একদম, চাৰিওফালে গছ, চাই বহুত ভাল লাগিব। চ' সেয়াই আছিল অগ্নিগড়ৰ আজি আপোনালোকক দৃশ্য দেখালোঁ। যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ঠিক আছে, তো বাই বাই।